Hello everyone, welcome back to my YouTube channel. মই প্ৰিস্তি আজি তৈন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। অলপ ডাঙৰকৈ কোৱা শুনাই নাপায়, ফেন দি আছে। আমি এতিয়া বাৰ্গাৰ খাইছো। আমি না খবাই দিছিলো, খাবাই দিয়া নাই। মই বনাই দিয়া বাৰ্গাৰ খাইছো। আমি বিস্কিট খাইছো, বাৰ্গাৰ খাইছো আৰু স্যান্ডউইচ খাইছো। এইটো পাছা স্কুলে জলে থানা এনেকে বহি আছে এতে। স্কুল নাই হা পাপা, স্কুল নাই। এনে বসে বিলিছি বলে স্কুল নাই তোর কারণে। একবার তামিটাতে দিছুন না, আসল তামিটাতে দিছুন। তামিটা কেন কে উঠে দিছুন নে অন হয়ে আছে দেখো। এ আমার মুনুমাই মেকআপ করি আছে। করা নাই কেন করবা নে? বিদ্যা এইখিনি নাকটো দেখা যে মই দিমে। আজি লাঞ্চত বনাবলৈ লৈছোঁ ভেজিটেৰিয়ান বাইটছ। তাৰ কাৰণে প্ৰয়োজন হ'ব এইটো পেকেটটো চাই লওক। গুড বাই। আজিৰ ৰেচিপিটোৰ কাৰণে আমাক প্ৰয়োজন হ'ব এইটো পিঁয়াজ, আলু, তাৰপিছত কেপচিকাম আৰু লাগিব আদা নহৰু পেষ্ট অকণমান। প্ৰথমতে আলুখিনি অকণমান ভাজি লৈছোঁ, তেতিয়া কালাৰটো খুব ধুনীয়া আহে আঞ্জাখনৰ। এতিয়া এইখিনি পেকেটৰ পৰা উলিয়াই সৰু সৰু পিচ কৰি কাটি লৈছোঁ। বেছি ডাঙৰ পিচ নকৰিব, নহ'লে খুব টাইম লাগিব সিজাওঁতে। এতিয়া আলুখিনি ভাজি হৈ গ'ল আৰু কেৰাহীটোত দিছোঁ ইলাচি, দালচেনি, লং। এইখিনি দি অকণমান মানে গৰম হোৱাৰ পিছত দিছোঁ পিঁয়াজখিনি দি দিম এতিয়া। এয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত তাত দিছোঁ আদা নহৰু পেষ্টখিনি দি অকণমান লৰাই ভালকৈ ভাজি ল'ব আদা নহৰু গোন্ধটো যোৱালৈকে। এতিয়া মছলাখিনি অকণমান ভাজি লোৱাৰ পিছত তাত দিছোঁ কাটি থোৱা কেপচিকামখিনি দি গোটেইখিনি একেলগে লৰাই ভালদৰে অকণমান টাইম ভাজি ল'ব। এতিয়া এইখিনি ভাজি হোৱাৰ পিছত দিছোঁ অকণমান হালধি, অকণমান নিমখ আৰু দিছোঁ অকণমান জিৰাৰ গুড়ি। মছলাখিনি দি বেছি নাভাজিব, নহ'লে মানে তিতা হৈ যাব এইখিনি। তাৰপিছতে এইখিনি ভেজিটেৰিয়ান বাইটখিনি দি দিব, লগে লগে দি দিব অকণমান লৰাই। এতিয়া গোটেইখিনি অকণমান ভাজি তাত দি দিছোঁ আগতে ভাজি থৈ দিয়া আলুখিনি, আৰু আলুখিনি দি অকণমান লৰাই গোটেইখিনি ভাজি ল'ব অকণমান। আৰু এইখিনি এনেকৈ অকণমান পানী দি ভাজি ল'ব।
এতিয়া অকণমান পানী দি ঢাকনি মাৰি দিব যাতে গোটেই মিশ্ৰণখিনি মিক্স হৈ যায় ভালকৈ আৰু তাৰ ফ্লেভাৰখিনি যাতে ভিতৰত সোমাই যায় আৰু এয়া 10 মিনিটমান সময় ঢাকনি দি থোৱাৰ পিছত এইখিনি ৰেডি হৈ গ'ল। কি এইটো? আঞ্জা কিহৰ আঞ্জা? মাটনৰ। এতিয়া এখন বি এনিমেল হৈ আছে, এতিয়া আপোনালোকক দেখাম এই বি এনিমেল খান। বি এনিমেল খান এইটো আৰু সতে থাকে। এইটো হ'ল ভাত, চবেই জানে। এইটো হ'ল দালি, চবেই জানে। এইটো হ'ল নেমু, চবেই জানে। আৰু এইটো ভেজ মিট আৰু এইটো কোমোৰা ভাজি। এতিয়া মই খাম, আপোনাৰ ৰেষ্ট লওক। আমি এতিয়া অলপ পিছত ভ্লগ বনাম খাই উঠি। কি ছাৰ কি কৰি আছে? অ' ছাৰ দৈ খা। কচোন আমি এতিয়া ভাত খালোঁ, আমি এতিয়া দৈ খাম। মুখ খাই ইফালে মই কৰি গ ইফালে কোৱা দা কোৱা কি বুলি ক'ম এতিয়া? আমি এতিয়া ভাত খালোঁ, এতিয়া আমি দৈ খাম। তুমি নাখৰ ৰ'বা মইহে খাম। অ' তাৰমানে মই সেনেকৈ ক'ম এতিয়া নকওঁ দা, তুমি কৈ নিলা দেখোন। কৈছোঁ দিয়া ক'তে অ' আমাৰতো বিচনাৰ পৰা ওলাই বসছি। অ' তুমি ক'ত যাব লাগে জানানা? আমি তাৰ পৰা ওলালোঁ এখন আই হস্পিটাল আৰু এইটো কিডজন স্কুলত যোৱা ৰাস্তা। আৰু আমি তুমি মই আৰ্ট স্কুলত যাব লাগে না, এইটো ৰাস্তা দি গুচি যাবা। এইটো ৰাস্তা দি যোৱাৰ লগে লগে এইটো হ'ল কলা গেট এখন দেখা পাবা। তাতে যাই কিনে এইখিনিত ভাড়া হয়। তাতে আৰু গাড়ীখিনি থোৱা আছে আৰু এইটো সৰু ৰাস্তা দি গুচি যাবা। এটা আৰু এতে যাই কিনে তাতে তুমি আমাৰ আৰ্ট স্কুলখন দেখা পাবা। আৰু মই যদি ঘৰে যাওঁ? তুমি হৰাবা কিয় লাগে, এখন লৈ যাবা। মই এখন লৈ যাব লাগিব নেকি? ঘৰে গ'লে আৰু তুমি মোক বিচাৰি যাব লাগিব। মই ওলাইছে আৰ্টৰ স্কুললৈ যাব। লৈ যাওঁ, বাই বাই। গোষ্ঠী লগত লগত থাকক। মাতিছে না অঁ যোৱা বাহিৰত যোৱা। বাই বাই। বাই বাই। বাই। ষ্টাৰ্ট কৰা। ষ্টাৰ্ট হৈ আছে নেকি? এটা আমি ডান্স স্কুলৰ পৰা আহিলোঁ। আৰ্টৰ স্কুল। এটা আমি আৰ্ট স্কুলৰ পৰা আহিলোঁ। এটা আমি গা ধুব লাগে, গা নহয় আচলতে আমি এটা হাত ভৰি ধুব লাগে। তাৰপিছত লগ পাই আছোঁ। পঢ়িবও লাগে এতিয়া অলপমান। পঢ়িবও লাগে হা। আপুনি পঢ়ে যদি কমেণ্টত কৈ দিব আৰু পিছত লগ পাই আছোঁ। এতিয়া আমাৰ পঢ়া হৈ গ'ল, এতিয়া আমি ভাত খাব ওলাইছোঁ আৰু এই হ'ল আলু পিটিকা ভাত। ৰাতি ভাগত নৰ্মেল খাব লাগে, বেছি স্পাইচি নহয়। এই হ'ল আলু পিটিকা আৰু এই ভাত আৰু এই দালি। হেল্ল' গাইজ, আমি এতিয়া বিছনা পাৰিলোঁ আধা। এখন হ'ল কম্বল, এতিয়া এচি আৰু এচি দিয়াৰ কাৰণে আমাৰ মাৰ কাৰণে ঠাণ্ডা লগাৰ কাৰণে কম্বল। আৰু এইটো হ'ল মই কেতিয়াবা বিছনা পেৰে পৰি যাওঁ, তাৰে এইটো গাৰু হ'ল আৰু এইটো
গুড নাইট দে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কালি আকৌ অন্য ভিডিঅ' দিলোঁ আপোনালোকক লগ পাই আছোঁ আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই কাষত থকা বেল আইকনটো দবাই ছাবস্ক্ৰাইব কৰি থ'ব বাই বাই আৰু নেক্সট ভিডিঅ'ত আহি যাম গুড নাইট গুড নাইট